নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলৰ অন্যটা ভিডিঅ'ৰ মাজলৈ যেহেতুকে বিএড এন্ট্ৰেন্সৰ কাৰণে মই ভিডিঅ' আগবঢ়াম বুলি কৈছো আজি লৈ আহিছো বিএড এন্ট্ৰেন্স সম্পৰ্কৰে ভিডিঅ' যেহেতুকে বিএড বুলি ক'লে এডুকেশ্যন ৰিলেটেড কোৱেশ্চনটো সুধিবই যেহেতুকে গুৱাহাটী ইউনিভাৰ্চিটি সিলেবাছখনটো দেখিবলৈ পাইছিলে মই কৈছিলো আগৰ ভিডিঅ'ত যে তাৰ পৰা 40 নম্বৰ আহে অৰ্থাৎ 10টা প্ৰশ্ন আহিব এডুকেশ্যন ৰিলেটেড জিকে সুধিব প্ৰশ্ন গতিকে কেৱল গুৱাহাটী ইউনিভাৰ্চিটি বুলিয়ে নহয় আপোনালোকে যি ইউনিভাৰ্চিটিৰ পৰা নিদিয়ক কিয় বিএডৰ এন্ট্ৰেন্স আপোনালোকৰ এডুকেশ্যন ৰিলেটেড কোৱেশ্চন সুধিবই গতিকে আজি লৈ আহিছো 10টা এডুকেশ্যন ৰিলেটেড প্ৰশ্ন গতিকে আৰম্ভ কৰিছো প্ৰথম প্ৰশ্নটো হৈছে মিড ডে মিল SAM has been launched to provide cooked food to আৰু ইয়াৰ উত্তৰটো হ'ব চিলড্ৰেন এটেন্ডিং স্কুল তাৰ পাছৰ প্ৰশ্নটো হৈছে one of the key target of NEP 2020 is to raise gross enrollment ratio GER to 50% by the year ইয়াৰ আনসাৰটো হ'ব 2035 দেন তাৰ পিছৰ কোৱেশ্চনটো আহিছিলে ফাৰ্ষ্ট ইণ্ডিয়ান এডুকেশ্যন টিভি চেনেল প্ৰথম ভাৰতীয় শিক্ষাৰ লগত জড়িত টিভি চেনেলটোৰ নাম কি ইয়াৰ উত্তৰটো হ'ব জ্ঞান দৰ্শনটো প্ৰথমটো ভাৰতীয় শিক্ষাৰ লগত জড়িত টিভি চেনেল ইয়াৰ পাছৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য টিচিং থ্ৰু ডিডাক্টিভ মেথড ইয়াৰ উত্তৰটো হ'ব ফ্ৰম জেনাৰেল টু স্পেচিফিক দেন তাৰ পিছৰ কোৱেশ্চনটো আহিছিল ইন হুইচ টিচিং মেথডছ টিচাৰ্ছ ৰিড দ্য বুক and tell the students main points ইয়াৰ আনসাৰটো হ'ব টেক্সট বুক মেথড আৰু ইয়াৰ নেক্সট কোৱেশ্চনটো আছিল প্ৰজেক্ট মেথড ইজ ৰিলেটেড টু প্ৰজেক্ট মেথডটো কিহৰ সৈতে জড়িত ইয়াৰ আনসাৰটো হ'ব লাৰ্নিং বাই এক্সপেৰিয়েন্স টিচাৰ এজ এ ফেচিলিটেটৰ প্ৰবলেম সলভিং আৰু ইয়াৰ পাছৰ প্ৰশ্নটো আহিছিল বিএড উইল বি 4 years ফ্ৰম বিএড কেতিয়াৰ পৰা 4 বছৰীয়া হ'ব এইটো হ'ব 2030 পৰা And ইয়াৰ পাছৰ কোৱেশ্চনটো আহিছিল 10+2+3 পলিচি was given by 10+2+3 কোনে দিছিলে হেতু হ'ব কুঠাৰী কমিশন 1964 দেন তাৰ নেক্সট কোৱেশ্চনটো আছে which app launched for teachers in 2017 শিক্ষকসকলৰ বাবে কোনটো এপ উলাইছিলে 2017 চনত হেতু হ'ব দীক্ষা এপ দেন নেক্সট কোৱেশ্চনটো আছিল right to education is under which article এটো খুব ইম্পৰ্টেন্ট কোৱেশ্চন এটো আহিয়ে থাকে প্ৰত্যেকবাৰ এন্ট্ৰেন্সৰ কাৰণে এটো হ'ব আৰ্টিকল 21A গতিকে একেটা আছিল এডুকেশ্যন ৰিলেটেড প্ৰশ্ন উত্তৰ আশা কৰো আপোনালোকৰ আজি ভিডিওটো আগন্তুক বিএড এন্ট্ৰেন্সৰ বাবে সুবিধা হ'ব আৰু ভিডিওটো যি সকলে শেষৰলৈকে চালে আটাইকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু মই চেষ্টা কৰি যাম আগন্তুক দিনবোৰত বিএড এন্ট্ৰেন্স সম্পৰ্কত ভিডিও দি যাবলৈ বুলি গতিকে থ্যাংক ইউ ফৰ ওয়াচিং চেনেলটো সাবস্ক্ৰাইব কৰিব যি সকলে সাবস্ক্ৰাইব কৰা নাই কিপ ওয়াচিং